हेलो दोस्तों आपनालोকক গেজেটছমেন চেনেললৈ স্বাগতম জনাইছো। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলত আজিৰ পৃথিৱীখন এক স্মাৰ্ট পৃথিৱীৰ ৰূপ পাইছে। দিননিতো নতুন নতুন বস্তুৰ আৱিষ্কাৰ হৈছে। আজি আমি ভিডিঅ'টোত এনেকুৱা কিছুমান গেজেটৰ এক্সপেৰিয়েন্স কৰিম যিবোৰ হয়তো আমি আগতে কেতিয়াও দেখা নাই। যদি এতিয়াও কৰা নাই চেনেলটো সাবস্ক্ৰাইব দিল এতিয়াই সাবস্ক্ৰাইব কৰি দিয়ক আৰু ৰিলেক্স হৈ বহি যাওক নতুন নতুন বস্তুবোৰ এক্সপেৰিয়েন্স কৰিবলৈ। মেজিপিক দোস্ত বৰ্তমানৰ দিনত যদি আপুনি ফেশ্বন নকৰিলে দেন কি কৰিলে? এই মজিপিকটোৱে আপোনাৰ বাহন বা ঘৰ ইত্যাদি ডেকোৰেট কৰাত এটা বিশেষ ভূমিকা গ্ৰহণ কৰে। আপুনি জাষ্ট এইটো আপোনাৰ গাড়ী বা ঘৰত ইনষ্টল কৰক আৰু বেলেগৰ এটেনশ্যন লাভ কৰক। আপুনি এইটো বিভিন্ন ধৰণৰ ইমজি ব্লিংক কৰিব পাৰিব। ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইলত এটা এপ ইনষ্টল কৰিব লাগিব আৰু ইচ্ছা অনুযায়ী ইমজিবোৰ চেঞ্জ কৰি থাকিব পাৰিব। এতিয়া ৰাস্তাত আপোনাৰ কাৰখন গ'লেই এবাৰ নহয় এবাৰ বেলেগৰ চকু আপোনাৰ কাৰৰ ফালে নিশ্চয় পৰিব। নহয়নে ধুনীয়া গেজেট? আপুনিও যদি এনেকুৱা এটা গেজেট কিনিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত লিংক চেক কৰক। পকেট ৰাইনো দোস্ত এইটো ৰাইনো গড় নহয়, কিন্তু ই জাষ্ট এটা পকেট নাইফ যিটোৱে আপুনি একেলগে বহুত কেইটা কাম কৰিব পাৰে। এই নাইফটো ইমানেই সৰু যে এটা লাইটাৰতকৈ সৰু। এইটো যদিও সাইজত বহুত সৰু কিন্তু কাম কৰিব পাৰে বহুত ডাঙৰ ডাঙৰ। আপুনি এইটো কাটিব হ'লে এজ এ নাইফ, কিবা ফিক্স কৰিব হ'লে এজ এ স্ক্ৰু ড্ৰাইভাৰ আৰু বিভিন্ন কামত ইউজ কৰিব পাৰে। নাইফটো ইমানেই শাৰ্প যে আপুনি এইটোৰে বহুত সহজে যিকোনো বস্তু কাটি দিব পাৰে। এইটো বহুতে স্মল আৰু কমফৰ্টেবল হয়। আপোনাৰ পকেটত লৈ আৰামছে ঘূৰিব পাৰিব। এতিয়া আপুনিও ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা কিনিব পাৰে। ফাৰ্মাৰ ড্ৰোন দোস্ত ড্ৰোন আমি ব্যৱহাৰ কৰোঁ এজ এ এণ্টাৰটেইনমেণ্টৰ ক্ষেত্ৰত, নহয়নে? যাৰ দ্বাৰা আমি ভিডিঅ' আৰু ফটোগ্ৰাফী কৰোঁ। কিন্তু ড্ৰোনৰ দ্বাৰা কি কাম কৰাটো সম্ভৱ নেকি? নিশ্চয় সম্ভৱ। এই ফাৰ্মাৰ ড্ৰোনটো বহুতো পাৱাৰফুল হয়। এইটোৰ আপুনি সৰুৰ পৰা ডাঙৰলৈকে ডাঙৰ ডাঙৰ কামবিলাক আপুনি আৰামত কৰিব পাৰে। ড্ৰোনটো খেতিয়কসকলৰ বাবে বিশেষকৈ বনোৱা হৈছে। খেতিয়কসকলে ইয়াৰ দ্বাৰা খেতিত সাৰ, পানী, ঔষধ আদি ধুনীয়াকৈ দিব পাৰে। আপুনি যদি এজন খেতিয়ক আৰু বিচাৰি আছে এনেকুৱা এটা ধুনীয়া গেজেট দেন ডেছক্ৰিপশ্যনত লিংকৰ পৰা আপুনি আৰামত এইটো কিনিব পাৰিব। দোস্ত আজিৰ প্ৰডাক্টবোৰৰ ভিতৰত কোনটো প্ৰডাক্ট আপোনাৰ চবতকৈ বেছি ভাল লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব। কিন্তু দোস্ত আজি ভিডিঅ'টো এইখিনিয়ে আছিল। আশা কৰোঁ আপোনালোকৰ ভাল লাগিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ বন্ধুৰ লগত শ্বেয়াৰ কৰক। আৰু তেতিয়ালৈকে মই আহিছোঁ নতুন ভিডিঅ'লৈ। ষ্টে হোম ষ্টে ছেফ।